বক্তব্য দিবৰ কাৰণে আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। মান চাও যোগেন মোহন ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। আমি আৰু তেতিয়াই আমি এটা চিন্তা কৰিছিলোঁ যে এই পাংৰাও তেখেতসকলৰ সুন্দৰ পৰিৱেশনৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমাৰ সম্পাদকে এটি সন্মান জনাইছে। আমি সন্মানটি গ্ৰহণ কৰিবৰ কাৰণে শিল্পী জনাইছোঁ আৰু যিসকল ৰাইজ আছে সকলোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি টাইম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি যোগেন মোহন ডাঙৰীয়াক মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতৰ সহধৰ্মিনী ৰুলি মোহন ডাঙৰীয়ানীকো মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ। বক্তব্য দিবৰ কাৰণে আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। Hello. Hello. Two. Hello. 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 আৰু তেতিয়াই আমি
চিন্তা কৰিছিলোঁ যে এই পাংৰাও ক্ষেত্ৰতে আমি অন্ততঃ 10 বিঘা তেখেতসকলৰ সুন্দৰ পৰিৱেশনৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমাৰ সম্পাদকে এটি সন্মান জনাইছে। আমি সন্মানটি গ্ৰহণ কৰিবৰ কাৰণে শিল্পী मोर को बताए कुम पेश है होंगे बानन yang कुमदा ओय मोर क्या कहो पंडित माती है ইয়াৰ পিছতে কোন খাও আমি আদৰণি পৰ্ব ইমানতে স্থগিত ৰাখি এতিয়া আমি পতাকা টানিবলৈ ভয় খাইছে আমি নাতিপুতি আৰু মৈদামত আমাৰ তেতিয়া আমাৰ ধ্যান ঠাইসকলৰ কোনো খবৰ নাই বাজিব লাগে এই চেপি কটাই ধুনীয়া ছোৱালীজনীয়ে তাকে চাই টাইমটো পাছ কৰি আজি শিশুন বান্ধি মেধাৱী অনুষ্ঠানৰ আই কৰিবৰ কাৰণে আগবাঢ়িছে